কমলৰটো নিজে কৈ লোৱা যদি বিটিআৰ চুক্তিটো যদি আকৰে পালন নহয় তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই ছুইচাইড কৰিম বুলি কৈছে। এইটোকে কৈছোঁ মই, যিহেতু 8 তাৰিখ এপ্ৰিলটো যিহেতু 5 বছৰ পূৰণ হয়, তেতিয়াহ'লে প্ৰমোদ বড়োৰ যিটো ছুইচাইড কৰাৰ দিন তাৰিখ এইটোতো 9 তাৰিখ পৰিব না। এপ্ৰিলত 5 বছৰ পূৰা, যিহেতু চুক্তিটো আকৰে আজিৰ দিনত ৰূপায়ণ হোৱা নাই, সি নিজে মৰিব বুলি কৈছে ছুইচাইড কৰি। চৰাইবিল সমষ্টি হিচাপে কেনেকৈ ষ্ট্ৰং কৰিব লাগে এইবিলাক বিষয় লৈ আলোচনা হৈছে। আলোচনা শেষ হোৱাৰ পিছত এতিয়া অপেন মিটিং আছে। এই অপেন মিটিঙত ৰঘুৰাম নাথে ডাঙৰীয়াও আহিছে, বহুত কথা ক'লে। UPF দলৰ ভৱিষ্যত আমি কেনেকৈ কাম কৰি যাম বা কেনেকৈ ষ্ট্ৰং কৰিম, চৰকাৰ আহিলে আমি কি কাম কৰিম, এইবিলাক প্ৰত্যেক কথা ৰঘুৰাম নাথে ডাঙৰীয়াও কৈছোঁ, ময়ো জনাই দিছোঁ। আমি যিখিনি পাৰে চৰকাৰ অহাৰ পিছত যিখিনি কাম কৰিব পাৰে এইবিলাক কাম আমি ঘোষণা কৰিছোঁ। কথা সেইটো, বেলেগ একো নাই। এটা প্ৰশ্ন হ'ল যে কেবিনেট মন্ত্ৰী UG ব্ৰহ্মা এটা আজিয়ে কৈছে যে আপোনাৰ 17 বছৰ যে শাসনকালত ইয়াতে বন্দুকৰ গুলি ফুটিছিল, বম ফুটিছিল, মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছিল। সেইবাবে এইবাৰ কিন্তু BPF-ক কিন্তু ৰাইজে আঁকোৱালি নলয়, কি ক'ব আপুনি? এইবিলাক UG ব্ৰহ্মৰ কথা, ৰাইজে কওক আমাৰ চৰকাৰৰ দিনত কি হৈছিল, কোনে কৰিছিল, সেইবিলাক ৰাইজে ক'ব, মই ক'বলৈ নাযাওঁ। আমাৰ চৰকাৰৰ দিনত কোনে গণ্ডগোল কৰিছে, কোনে আন্দোলন কৰিছে, কোনে বোমা ফুটাইছে, এইবিলাকতো UPF দলতে চব আছে। 9 এপ্ৰিল তাৰিখে প্ৰমোদ বড়োৱে মানে ছুইচাইড কৰিব বুলি কৈছিলে, সেই সন্দৰ্ভত কি আহ্বান জনাব প্ৰমোদ বড়োক? প্ৰমোদ বড়োটো নিজে কৈ লোৱা যদি বিটিআৰ চুক্তিটো যদি আকৰে পালন নহয় তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই ছুইচাইড কৰিম বুলি কৈছে। এইটো প্ৰমোদ বড়োৰ কথা, সেইটোকে কৈছোঁ মই, যিহেতু 8 তাৰিখ এপ্ৰিলটো যিহেতু 5 বছৰ পূৰণ হয়, তেতিয়াহ'লে প্ৰমোদ বড়োৰ যিটো ছুইচাইড কৰাৰ দিন তাৰিখ এইটোতো 9 তাৰিখ পৰিব না। এপ্ৰিল 9 তাৰিখ পৰিছে, এইটোৱে কৈছোঁ মই। 8 তাৰিখ এপ্ৰিলত 5 বছৰ পূৰা, যিহেতু চুক্তিটো আকৰে আজিৰ দিনত ৰূপায়ণ হোৱা নাই, সি নিজে মৰিব বুলি কৈছে ছুইচাইড কৰি। তো সেইটোকে মই ৰাইজক জনাই দিছোঁ যে যিহেতু 8 তাৰিখ 2025 8 তাৰিখে 5 বছৰ পূৰা হয়, 5 বছৰ কমপ্লিট হয়, তেতিয়াহ'লে তাৰ যিটো ছুইচাইড দিন তাৰিখ এইটো 9 তাৰিখ এপ্ৰিল পৰিছে।